কম্পিটিশন হৈ পেলাই শিকাবলৈ পাৰ্টি এটা তাকে প্ৰথমতে আহিবলৈ শিকাব আৰু আমি কম্পিটিশনৰ বুলি কৈছে নহয় আমিতো ভাওনাটো কম্পিটিশনৰ একো নামত কৰিলে বেয়া হ'ব গতিকে আমি ক্লাবলৈকে মাতিছোঁ বেয়া হ'ব এই আশা নাম লগতে ওলালে সেই এই ল'ৰাটো কম্পিটিশন বহি আছ ভাল আচ্ছা মই যে তহঁতক কৈছিলোঁ এই যোৰহাটৰ পৰা কম্পিটিশন ভাওনাৰ কাৰণে এই যে এজন অতিথি আহিব বুলি এয়া শিকাবলৈ আহিছে মানস বৰা নমস্কাৰ নমস্কাৰ এটা কাম কৰ এতিয়া তেখেতক এখনি গুলাম গামোচাৰে সম্বৰ্ধনা এটা কাম কৰ মোৰ বিশেষ কাম আছে তহঁতি পুৰে কথাবোৰ বুজি পালি ঠিক আছে এখেতে যেনেকে শিকাই দিয়ে তেনেকে কৰিবি হ'ব হ'ব মানস তোমাক আগবঢ়াই দিলো কামখিনি দেই নমস্কাৰ আপোনালোক যদিও মোতকৈ বয়সত ডাঙৰ বা সমবয়সীয়া মই ভাওভাগ শিকাবলৈ আহিছোঁ আপোনালোকে সকলোখিনি মানি চলিলে মই ভাল পাম ঠিক আছে তেন্তে বাৰু আমি এতিয়া আৰম্ভ কৰোঁ প্ৰথমতে দৈত্য ৰজাজন আগবাঢ়ি আহিলে ভাল হ'লহেঁতেন দৈত্য ৰজাজনকে আহক দৈত্য ৰজা মই সেই ৰাইজে অভিনয়টো মোক ভাল পাই যে মোকেই দিছে সেইকাৰণে দৈত্য ৰজা বচন মুখস্থ হৈছে নাই পিছে সেই বচন মুখস্থ হৈ যাব কৰিলে হৈ যাব নহয় বচন মুখস্থ আৰু বন্ধা আমি দুটা দুটা ৰাখি থৈছোঁ তেন্তে প্ৰথমে প্ৰৱেশটোকে মাৰচোন আপুনি যেনেদৰে জানে প্ৰৱেশটো কিন্তু মই অলপ বেলেগ ষ্টাইলত শিকি থৈছোঁ বুজিছেনে সেই আগতে যে আমাৰ বৰ্তা গায়কহঁতে কৰে এইফালে আপোনাৰ গায়ন বায়ন বহি থাকিব এইফালে ধাম 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 মাৰি থাকিব আপুনি শুনি যাব দেই মোৰ ক্ৰিয়েটিভিটিটো আপুনি মন দিব ঠিক আছে ধাম 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 মাৰি থাকিব মই দৈত্য ৰজাটো একদম ৰজা মুখৰ পৰা চুচৰি আহি গৈছিলে মাজত ৰৈ দিম মাজত ৰৈ যেতিয়া ষাঠিডাল তিনি পাক ঘূৰাম এইফালে চাই থকা মানুহৰ পিছলৈ গুচি যাব আৰু যেতিয়া মই জঁপিয়াই প্ৰৱেশটো কৰি থাকিম এইফালে আমাৰ অৰুণদায়িত্ব খুৰটো লৈ বায়ন উঠিলেই নহয় মোৰ সমানে দিব মানে ডাঙৰ নকৰো নহয় আৰু যেতিয়া প্ৰৱেশটো কৰি শেষ হ'ব এইফালে বাহিৰৰ পৰা চাই থকা বোৰে চিঞৰি কৰি নহয় আৰু এক চাপ আমাৰ ইয়াত আৰু এক চাপটো চলে চাওক সেয়া আপুনি সেই বহু বছৰ আগৰ দিনৰ কথা কৈ আছে গম পাইছে আজিকালি তেনেকুৱা ভাওনা নাই নহয় এই আপোনালোকে কম্পিটিশ্যন ভাওনাটো চোৱা নাই নেকি চাওক মই যেনেদৰে শিকাওঁ তেনেদৰে কৰিবলৈ চেষ্টা কৰোঁ সকলোৱে চাব দেই প্ৰথমতে মোচন তাৰপিছত বচন তাৰপিছত আকৌ মোচন এতিয়া সকলোৱে চাই ল'ব সাৱধান দেৱেন্দ্ৰ এই শল্য দৈত্যক নিচিনিৰে এতিয়াও কয় ইয়াৰ পৰিণাম কিন্তু অতি ভয়ানক কি কৰিছে চকু মুখ বেকাৰ বেকি কৰিলে আমাৰ ইয়াত একো নচলে নহয় আপুনি যে অভাৰ এক্টিং কৰিছে দেই এনেকে হয় কেনেকে ভাওনা আপোনালোকে মোক শিকাবলৈ মই আপোনালোকক শিকাম এনেকে হ'লে কিন্তু শিকিব নোৱাৰে দেই আৰু শুনক আজিকালি ভাওনাৰ শৈলীবোৰ এনেকুৱাই অলপ চিৰিয়াছ হওক মোতকৈ চিৰিয়াছ মানুহ ইয়াত কোনো নাপায় আপুনি আৰম্ভ কৰক মই চিৰিয়াছ হৈ গ'লো আপুনি একদম যেনেকে ক'ব মই তেনেকে ক'ম ঠিক আছে তেন্তে মই এবাৰ দেখুৱাই দিছোঁ আপুনি কৈ যাব সাৱধান হ'ব দেৱৰাজ একদম মুচনত সাৱধান হ'ব দেৱৰাজ একদম মুচনত আৰে এইবিলাক কথা কি হ'ল আপুনি যেনেকে কৈছে মই তেনেকে কৈছোঁ মইতো আপোনাৰ বচনটোহে মাতিবলৈ কৈছোঁ মই কি জানো মই এইটোৱে কৈছোঁ বুলি ভাবিলোঁ সেইকাৰণে কওঁ অলপ বচনখন ঘৰত চাব লাগে বুলি গাঁৱত কি ভাওনা আপোনালোকে এনেদৰে কৰে নেকি গাঁৱৰ ভাওনাটো বেলেগ গাঁৱৰ ভাওনাৰ কথা মই আপোনাক এনেকে বুজাব নোৱাৰিম মানে ঠিক আছে গাঁৱত যেনেকে কৰে তেনেকে কৰক কওক সাৱধান সৈন্য লগ একো লগ বচন সাৱধান সৈন্য এই শিলাদিত্যক নিচিনি তই ডাঙৰ ভুল কৰিলি কি হ'ল এই আকৌ হাঁহিলে যে সেই কিবা এটা আপোনালোকে চিৰিয়াছলি কৰিব নোৱাৰে নেকি এইটো বাবু তাত হাঁহি আছ তোৰ চেলাৰী টকা দেখিয়ে মোৰ হাঁহি ওলাইছে আৰু কথা
কেলা আমি সৰু থাকোঁতে এই গাঁৱত যিবোৰ ভাওনা হৈছিলে সেইবোৰ মজাটো আকৌ বেলেগ আছে তোমাৰ মনত আছেনে সেই অসুৰৰ ৰজাটোৰ পিছফালে যে আমি এক লাইন প্ৰৱেশ কৰিছিলোঁ আগৰ দিনৰ ভাওনাৰ কথাই বেলেগ আছিলে চিমন সোণালী দিন আছিলে সেইবোৰ আজিকালি চব কম্পিটিশ্যন হৈ থাকিলে গাঁৱত ভাওনা দিলেও কোনোবাই কম্পিটিশ্যনৰ ভাওনাই দিয়ে ক'ত শিকিব ল'ৰাই আগতে ভাওনা চাই চাই মানুহৰ ৰাতিপুৱাই যায়গে আজিকালি আৰম্ভ হয়হে শেষ হ'লেই কম্পিটিশ্যনৰ কথাটো কিন্তু অলপ বেলেগ কম্পিটিশ্যনৰ ভাওনা চাই চাই আজিকালি গাঁৱৰ ল'ৰাই ভাওনা নকৰে বেয়া হ'লে হেনো পিছদিনা গাঁৱৰ মানুহে হাঁহে কিন্তু দোস্তি এটা কথা মোৰ কিন্তু পুৰণা ষ্টাইলৰ ভাওনাটোৱে ভাল লাগে তাৰ মজাটো বেলেগটো বেলেগ মানে দোস্তি আগতে ভাওনাত তুমি ছাছপেন্স এটা আছিল আৰু এটা ওলোৱাৰ পিছত ইটো কোন ওলাব বুলি মানুহবোৰে এনেকে বাহিৰলৈ চাই থাকে তোমাৰ মনত আছেনে এইফালে গায়নজনে মোৰ কিন্তু একদম মনত আছে দেই চিমন গায়নজনে খোলটো টাং 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 মাৰি থাকিব এইফালে মানুহবোৰে চাই থাকিব কোন ওলাব নোলায় এই দৰকাৰ পৰিলে এজনে উঠি গৈ ভাৱৰীয়াটো লৈ আহিবলগীয়া হয় সেইবোৰে ছাছপেন্স ঠিকে কৈছে আৰু দোস্তি ছাছপেন্স চাই চাই মানুহৰ ৰাতি পুৱাই যায় আগতে এই দৈত্য ৰজাকেইটাই জাঠি জোং লৈ তোমাক কৈছো দৰ্জা মুখৰ পৰা চুচৰিহে দিয়ে মাজতহে ৰহি তাতকে ডাঙৰ কথাটো কি জানান নাই এই পিছফালে যিকেইটা আহে ৰাম এই মূৰত এই মতা কুকুৰা পাখি দুখিলামান লগাই তোমাক কৈছো উৰি আহে একদম যেন ৰজা আগতহে ৰবহি কালি মই তেনেকেই কৰিম বুলি কৈছিলো বুজিছানে বোলো একদম দৰ্জা মুখৰ পৰা চুচৰি আহি মাজত ৰৈ জাঠিডাল 3 পাকমান ঘূৰাই দিম নিদিলে কেলে জানানে আজিকালি কম্পিটিশ্যনৰ ভাওনাত হেনো এইবোৰ বোলে চিষ্টেমেই নাই এই আমাৰ যে লক্ষী দাদী লক্ষী দাদীক মনত আছে নাই আছে তেতিয়া এই তেওঁ গাঁৱৰ ভাওনাত ৰজা পাতটো পায় তোমাক কৈছো সেইকেইদিন এই তিনিআলিলৈ ওলাই আহিলে যাকে পায় আকৌ দেই যাকে পায় তাকেই এই বচন খাই কিন্তু মাতি নোলায় বচন আকৌ এষাৰহে তেওঁৰ মনত থাকে হিৰণ্যকশিপু বচনটো এনেকে মই হিৰণ্যকশিপু বুলি কওঁতে এই পুৱে এই ওচৰত থকাকেইটা কিন্তু মুখত থু পেলাই দিয়ে দেই একদম মনত আছে দোস্তি আৰু এটা কথা কি জানা আগতে যে যুদ্ধ লাগো তৰোৱালে যুঁজি জুই ওলাই যায় তৰোৱাল ছিগি মানুহৰ গাত পৰি যায় আজিকালি তৰোৱাল ছিগাটো দূৰৰ কথা তৰোৱালখন যুঁজাবলৈকে নিদিয়ে কম্পিটিশ্যনৰ ভাওনা হেনো দিনবোৰ বেলেগ হ'ল দোস্তি কম্পিটিশ্যন বুলি তোমাক কৈছো লেভেল এটা বৰ বেছি হ'ল আমি আকৌ সেই আগৰ দিনবোৰতে সোমাই এটা কাম কৰোঁ আমি এই আগৰ নিচিনাকে আকৌ এখন পাতো বাদ দিয়া এইবোৰ কম্পিটিশ্যনৰ ভাওনা নাই মই বাদ নিদিওঁ আজি তোমাক ক'লো নহয় চিমন মই বহুত লাজ পাইছো আজি মোক সিহঁতি কৰিব নাই পৰা বুলি কমটি ইনচাল দিছে আমাৰ গাঁৱৰ ভাওনাবোৰ যেনিবা ভাওনাই নহয় মই চেষ্টা কৰিলো বহুত কিন্তু নোৱাৰিলো দেই ৰাতি ৰেন্ধাৰ গমগমীয়া সুৰ মাতালৰ বৰ ধুনীয়া মেহফিল বহাইছ দেখোন কথা এটা হ'ল ন কি এইকেইটাই বোলে
ক'ৰবাত কম্পিটিশ্যনৰ ভাওনা কৰিবলৈ যাব কম্পিটিশ্যনৰ ভাওনা নাজানো দুটামান আহিছে এই দুদিনমানৰ পৰা এই বোলে আখৰা কৰি আছে মোক কিন্তু ভাও এটা দিবি দেই ফালিবি গেলা লাগি নধৰাকে কথা এটা ক'ব নোৱাৰে ই আকৌ কম্পিটিশ্যনৰ ভাওনা গাবলৈ যায় মই কিন্তু কৈছো দেই এই ইনচাল্ট কিন্তু নকৰিবি মই কিন্তু তোতকে ভাল ভাও গাম ঐ মই কিন্তু কম্পিটিশ্যন মই কিন্তু কৰিমেই তেতিয়াহ'লে যাবি দুইটা ৰাতি গৈ ট্ৰাই কৰিবি তই মোৰ পাৰ্টটোকে তোক দি দিম তই যাবিচোন আজি চাম ময়ো যাম কিনো বেলেগ ষ্টাইলত শিকাইছে ময়ো চাম ওলাবি ময়ো যাম আপুনি দৈত্য ৰজা গতিকে প্ৰথমতে আপোনাৰ মুচনটো কিন্তু লাগিব দেই প্ৰথমে মুচন তাৰপিছতহে বচন বুজি পাইছা নাই প্ৰথমে মুচন তাৰপিছত বচন তাৰপিছত আকৌ মুচন ঠিক আছে প্ৰথমতে মুচন তাৰপিছত বচন তাৰপিছত আকৌ মুচন প্ৰথমতে মুচন তাৰপিছত বচন তাৰপিছত আকৌ মুচন এইবিলাক কি কৈছে আপুনি বচনটো মাতক সাৱধান নিন্দুক কৈ যাওক মোৰ লগে লগে কৈ যাওক ফালিব মই কৰা নাছিলো জানো গায় আপোনালোকে এমাহ নালাগে এবছৰ শিকাব আপুনি শিকিব নাই বাৰু বাদ দিয়ক বাহু চতুৰ এখন আছিলে নহয় মই দেখুৱাই দিছোঁ এই আপোনাক আছোঁ অকমান লাহে হাতখন ভগা পাইছা নহয় মানুহে কিবা এটা শিকাবলৈ চেষ্টা কৰিলে অলপ শিকিবলৈ মন কৰিব লাগে আৰু মন এসোপা খাই কি ভাওনা শিকিবলৈ আহে নেকি এনেকে হ'লে আপোনালোকে শিকিব কি ডাইলগ এটা ভালকে ক'ব নাজানে লাইট আৰু চাউণ্ডত নিজকে উপস্থাপন কেনেদৰে কৰিব লাগে সেইবোৰ শিকিবলৈ আছে এনেকে হ'লে কিন্তু নহ'ব দেই আৰু এইবাৰ আপোনালোকে ভাওনা কৰিবলৈ বাদ দিয়ক মই আৰু নোৱাৰো কিন্তু আমাৰ গাঁৱৰ ভাওনা লাইট চাউণ্ড নোহোৱাকে হৈছিলে দুটামান মেইনখন লাইটত ভাওনা হৈ গৈছিলে আপোনালোকক এতিয়া
লাগে, লাইট লাগে, ভাল ভাল ড্ৰেছ লাগে। আপোনালোকে কোৱা নিচিনাকে লাইট চাই চাই আগতে আমাৰ গাঁৱত ভাওনা কৰিব নালাগিছিলে। এতিয়া কম্পিটিশ্যনৰ ভাওনা চাই চাই আমাৰ ল'ৰাই ভাওনা কৰিবলৈ লাজ পায়। পিছদিনা মানুহে হাঁহিব বোলে। চব এইবোৰ চব আপোনালোকৰ নিচিনা মানুহৰ কাৰণে হৈছে। চব বৰবাদ কৰি দিলে। হেৰি ৰ'ব, মদ খাই চিঞৰিলে সকলো কথা সমাধান হৈ নাযায়। চাওক, কথাবোৰ তেনেকুৱা নহয়। গাঁও কম্পিটিশ্যন বুলি ক'লে বহুত কথাই ক'ব পাৰি, কিন্তু আমি এইবোৰ বিতৰ্ক কৰি একো লাভ নাই। গুৰুজনাৰ আদৰ্শত আমিওতো কোনো আঘাত সানিব বিচৰা নাই। আপোনালোকে গাঁৱত পাৰিছে, গাঁৱৰ নীতি নিয়ম অনুযায়ী গাঁৱতে পাব। কোনে কৈছে লাইট চাউণ্ড এইবোৰ লগাব লাগিবই বুলি? নলগোৱা কৰিব পাৰে। মুঠৰ ওপৰত তাই কথা, আমি সকলোৱে মিলি ভাওনা সংস্কৃতি জীয়াই ৰাখিব লাগে। আপোনালোকে গাঁৱত পাতিছে, গাঁৱত পাতক। আমি কম্পিটিশ্যন পাতিছোঁ, তাত কৰিছোঁ। আমাৰ সকলোৰে লক্ষ্য মাত্ৰ এটাই, আমি সকলোৱে ভাওনা কৰোঁ। বাৰু, এইবাৰলৈ আপোনালোকক মই এৰিছোঁ। মই কথা দিছোঁ, অহাবাৰলৈ আপোনালোকৰ গাঁৱত আহি আপোনালোকৰ গাঁৱৰ নীতি নিয়মত মই আপোনালোকৰ লগত একেলগে ভাওনা কৰিম। হ'বনে? ভাল হ'ব, ভাল হ'ব। আপুনি কিন্তু বেয়া নাপাব দেই। আপুনি চিন্তা নকৰিব, সেই অহাবেলিলৈ মই ভালকে প্ৰশ্ন গাম। মইনো কি বেয়া পাওঁ? আপোনালোকে বেয়া নাপালেই হ'ল। আৰু এইবাৰ সময়ো বৰ কম, আৰু এইভাগে কৰিবলৈ হ'লে ভাওনাৰ কিবা ভেকু ভাওনাহে হ'বগৈ।